স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। নিশ্চয় টাইটেলৰ থাম্বনেইল কি গম পাইছে মিউজিক ভিডিঅ'টোৰ নাম কি, লগতে গাইছে কোনে আৰু মিউজিক ভিডিঅ'টোত আপোনালোকে কাক কাক দেখিবলৈ পাব, লগতে কেতিয়ালৈ আপোনালোকৰ মাজলৈ মিউজিক ভিডিঅ'টো আহিব আৰু কোনটো টিচাৰে শুভমুক্তি দিব, এই সকলো কথা জনাই যাম। তাৰ বাবে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে উপভোগ কৰি যাব। ফেনখন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌৰী শইকীয়া ঢেৰেংকৈ কপোৱা ভিডিঅ' গানটো মৌৰী শইকীয়াৰ লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাকাশ দায়েও গাইছে। ভিডিঅ'টোত কোনে কোনে অভিনয় কৰিব জনাৰ আগতে মোৰ হাতত অলপ শ্বুটিঙৰ দৃশ্য আছে, চাই লওঁ আহকচোন। buku khoroki jua kale kale sarmari sahahi Bisa moi modon Sakotia, kuna pare ketia, janu aji kalir dekalo ramo. Gotiye gotiye pani kuwa bote saba. Gotiye gotiye pani kuwa bote saba. ফেনখন ঢেৰেংকৈ কপোৱা মিউজিক ভিডিঅ'ত দেখিবলৈ পাব অসমৰ জনপ্ৰিয় ইউটিউবাৰ লগতে অভিনেত্ৰীও হৈ পৰিছে পাখি ৰাজবংশী, লগতে দুজনকে অভিনেতাও দেখিবলৈ পাব। অভিনেতা দুগৰাকীৰ নাম হৈছে শান্তনু শইকীয়া লগতে নীল তামুলীকো দেখিবলৈ পাব। ভিডিঅ'টো চাই ভালেই পাব, এনেও গানটোও শুনি ভাল পাব যিহেতু বিহুসুৰীয়া গীত হয়। লগতে মৰিবা লগতে আমাৰ নীলাকাশ দায়েও গৈছে, যিহেতু গানটো ইতিমধ্যে ভিডিঅ' কাম সম্পূৰ্ণ হৈ উঠিছে। আপোনালোকৰ মাজলৈ কম দিনৰ ভিতৰতে আহিব মিউজিক ভিডিঅ'টো মৌৰী শইকীয়া বা নিজা ইউটিউব চেনেলৰ জৰিয়ে। আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিয়ক, এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাবস্ক্ৰাইব কৰি লওক। এনেকুৱা ধৰণৰ গানৰ আপডেট পাই থাকিবৰ বাবে কাষত থকা বেল আইকনটো অল কৰি থৈ দিয়ক। থেংক ইউ, জয় অসম।